বাংলা ভাষাত লিখা নাম ফলক প্ৰদান কৰি মাতৃভাষা অসমীয়াক চৰম উপহাস ঢকুৱাখানাত। সামাজিক আৰু অৰ্থনৈতিক লোকগণনাৰ আধাৰত বাংলা ভাষাত লিখা নাম ফলক প্ৰদান ঢকুৱাখানাত। ঢকুৱাখানাৰ উত্তৰ ঢকুৱাখানা গাঁও পঞ্চায়তৰ অধীনৰ ভগামুখ গাঁৱত সংঘটিত হৈছে এই ঘটনা। সামাজিক আৰু অৰ্থনৈতিক লোকগণনাৰ নামত এটা চক্ৰই গাঁওখনৰ প্ৰতিটো পৰিয়ালক প্ৰদান কৰিছিল একোখনকৈ গৃহৰ ক্ৰমিক নম্বৰ সূচিত একোখনকৈ টিনৰ ফলক। গাঁওখনৰ ৱাৰ্ড সদস্যৰ নেতৃত্বত এটা চৰকাৰী চক্ৰই ৩০ টকাৰ বিনিময়ত প্ৰতিটো পৰিয়ালক প্ৰদান কৰিছিল ফলকসমূহ। একাংশ পৰিয়ালক বাংলা ভাষাত লিখা নাম ফলক প্ৰদান কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সামাজিক আৰু অৰ্থনৈতিক দিশৰ ওপৰত কৰা লোকগণনাৰ আধাৰত পৰিয়ালসমূহক প্ৰদান কৰা নাম ফলকত অসমীয়া ভাষাৰ বিপৰীতে বাংলা ভাষাৰ স্থান দখল কৰাক লৈ সচেতনৰ মহলৰ চকু কপালত উঠিছে। এই কাৰ্ডটো আমাৰ গাঁও পঞ্চায়তৰ মেম্বাৰে সকলো গাঁৱৰ ঘৰে ঘৰে খবৰ দিছিল যে এটা কাৰ্ড ৰেচন কাৰ্ডখন লৈ আমাক অনলাইনৰ যোগেদি এই কামটো কৰিবলৈ দিছিলে আৰু প্ৰতিজন সদস্যাকে ৩০ টকাকৈ খুজিছিলে। আমি ৩০ টকা দিছোঁ আৰু কাৰ্ডটো আমি ঘৰত আহি চাইছোঁ যে অসমীয়া ভাষাৰ কাৰ্ড নহয়, বাংলা ভাষা তাত মিছ আছে। গতিকে আমি অসমীয়া মানুহ হৈ অসমীয়া ভাষাত কাৰ্ড এটা পোৱা হ'লে ভাল লাগিলেহেঁতেন, কিন্তু অসমখনত যেতিয়া বাংলা ভাষা প্ৰচলন কৰিছে সেইকাৰণে আমি দুখ পাইছোঁ আৰু এই কাৰ্ডটো আমাক অতি সোনকালে শুদ্ধ কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। এই বস্তুটো পঞ্চায়তৰ যোগে আহিছে, হয়, পঞ্চায়তৰ মেম্বাৰে গাঁৱলৈ তেখেতক মাতি আনিছিলে। গাঁৱলৈ মাতি আনি গোটেই মানুহখিনি গোটাই পেলানি এডোখৰ জেগাতে হেৰি কৰি পেলানি প্ৰতিগৰাকী মানুহৰ পৰা ৩০ টকাকৈ লৈছিলে আৰু এই কাৰ্ডটো নিজৰ ভাষাত নিদিলে, বাংলা ভাষাত দিলে। বাংলা ভাষাত দিয়াৰ কাৰণে আমি কিছুমান কথা বুজি নাপাওঁ, গাঁৱৰ ৱাৰ্ড মেম্বাৰে আহি আমাক ঘৰে ঘৰে খবৰ দিছিলে এই ৰেচন কাৰ্ডটো লৈ সংঘলৈ আহক, আপোনালোকক এটা কাৰ্ড দিয়া হ'ব বুলি। আমি গলত আমাক এই কাৰ্ডটো ৩০ টকা পইচা লৈ এই কাৰ্ডটো আমাক দি পঠাইছিলে। গতিকে ঘৰত আহি চাইছোঁ এই কাৰ্ডটো সম্পূৰ্ণ বাংলা ভাষাত। গতিকে হয়, যোৱা মঙলবাৰ 12 তাৰিখ আছিলে আৰু 12 তাৰিখত আমাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰে আমাক ঘৰে ঘৰে আহি কৈছিলে, তেখেতে কৈছিলে যে আপোনালোকৰ ৰেচন কাৰ্ড আৰু আপোনালোকৰ ভোটাৰ কাৰ্ডটো লৈ আমাৰ সংঘৰলৈ আহিব, আমাৰ ইয়াতে চেঞ্চাছ কৰা হ'ব। যিসকলৰ চাউলৰ কাৰ্ড নাই তেওঁলোকৰ কিবা হয়তো ব্যৱস্থা কৰা হ'ব, নহ'লে বা আপোনালোকৰ ঘৰৰ নাম্বাৰটো আপোনাৰ এক্সট্ৰাকৈ দিব পৰা কণ্ডিশ্যন হ'ব চাগে। আপোনালোকৰ এটা টিঙৰ কাৰ্ড দিয়া হ'ব, কাৰ্ডটো এইটো হয় আৰু এইটো কাৰ্ডৰ জৰিয়তে তেওঁলোকৰ ঘৰৰ নাম্বাৰটো ইয়াতে ফিল আপ কৰিছে। মোৰ ঘৰ নম্বৰ আছিলে 26, কিন্তু মোৰ দুঘৰ হোৱাৰ কাৰণে আমি ককাই ভাই দুজন হোৱাৰ কাৰণে আমি 26A কৰিছোঁ আৰু তেওঁলোকে এনেকৈ কাৰ্ডটো দিছে। তাৰ পাছতে আমাক কি ঘৰত কিবা আছে নেকি, মাটি বাৰী কিমান, এনেকুৱা ধৰণৰ কিছুমান কথা সুধিছে। কাৰ্ড আছে নাই আপোনালোকৰ আৰু কাৰেণ্ট আছে নাই এনেকুৱাবোৰ সুধিছে, টিউবৱেল আছে নাই এইবোৰ আমাক সুধিছে আৰু সেইখিনি কথা আমি স্পষ্টকৈ উত্তৰ দিয়াৰ পাছত আমাক এটা কাৰ্ড দিছে। কাৰ্ডটো এইটো হয় আৰু এইটো কাৰ্ডত আমি এতিয়া দেখিছোঁ সম্পূৰ্ণ বাঙালী ভাষাত লিখা আছে আৰু